हेलो गाइज द एग्रो बॉयर अन्य এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। যোৱাকালি ডিসকাস কৰিছিলো যে অসমত নিটৰ কিমান কাট অফ যাব পাৰে আৰু আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু আজি আলোচনা কৰিম অসমত BDS ৰ কাট অফ কিমান যাব পাৰে আৰু সিট কিমান আছে BDS ৰ। সো ভিডিঅ'টো হেকলৈকে চাই থাকিব। লগতে NEET, JEE, CET, CEE এক্সেট্ৰাৰ লেটেষ্ট ইনফৰমেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। সো বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে পেপাৰ এনালাইসিস কৰি লও 2022 ৰ পেপাৰখন কেনেকুৱা আছিল আৰু 2023 ৰ পেপাৰখন কেনেকুৱা আছিল। প্ৰথমতে লাষ্ট ইয়াৰৰ পেপাৰখন চাই লও। NEET 2022 ৰ এক্সামৰ পিছত ম্যাক্সিমাম ষ্টুডেন্টছৰ অপিনিয়ন এইটোৱে আছিল যে ফিজিক্সৰ কোৱেশ্চন পেপাৰখন ইজি আহিছিল, কেমিষ্ট্ৰি কিছুমানৰ মতে ইজি আহিছিল আৰু কিছুমানৰ মতে টাফ আহিছিল। সো ইজি টু মডাৰেট বুলি ধৰি লৈছো। বায়োলজিৰ কোৱেশ্চন পেপাৰখন টাফ আহিছিল। এতিয়া এইবাৰৰ পেপাৰখন কেনেকুৱা আছিল চাই লও। ম্যাক্সিমাম ষ্টুডেন্টছৰ অপিনিয়ন এইটোৱে আছিল যে ফিজিক্সৰ কোৱেশ্চন পেপাৰ ইজি আহিছিল, কেমিষ্ট্ৰি টাফ আহিছিল, বহুত ষ্টুডেন্টে কৰিব পৰা নাই, বায়োলজি ইজি আহিছিল। সো ফিজিক্স সেমে আছিল লাষ্ট ইয়াৰ আৰু এতিয়া দুয়োটা পেপাৰ কম্পেয়াৰ কৰিলে এইটোৱে ক'ব পৰা যায় যে লাষ্ট ইয়াৰ আৰু এইবাৰৰ পেপাৰ সেমে আছিল। সো কাট অফত ইমান বেছি পাৰ্থক্য নাথাকে কাৰণ দুয়োটা পেপাৰ প্ৰায় সেমে আছিল, ইমানো বেছি পাৰ্থক্য নাই দুয়োটা পেপাৰৰ মাজত। আৰু এটা দৰকাৰী কথা, MBBS ৰ কাৰণে 300 সিট বাঢ়িছে কিন্তু BDS ৰ কাৰণে এটাও সিট বাঢ়া নাই। নিটৰ টোটেল সিট হলগৈ এতিয়া 1450 আৰু ডেন্টেলৰ টোটেল সিট হলগৈ 176। গুৱাহাটী ডেন্টেল কলেজত আছে 50 সিটস, শিলচৰ ডেন্টেল কলেজত আছে 63 সিটস আৰু ডিব্ৰুগড় ডেন্টেল কলেজত আছে 63 সিটস। টোটেল সিট হলগৈ 176। সো BDS পঢ়াৰ কাৰণে 176 সিটস আছে। আহক এতিয়া চাই লও কিমান ষ্টুডেন্টছে লাষ্ট ইয়াৰ এক্সাম দিছিল আৰু কিমান ষ্টুডেন্টছে এইটো বছৰ এক্সাম দিছে। সো লাষ্ট ইয়াৰ 33000 ষ্টুডেন্টছে এক্সাম দিছিল আৰু এইবাৰ 41000 ষ্টুডেন্টছে এক্সাম দিছিল। যোৱা বছৰতকৈ এইবাৰ 8000 বেছি ষ্টুডেন্টছে এক্সাম দিছে। সো কাট অফ বাঢ়িব লাগে কিন্তু MBBS ৰ কাৰণে 300 সিট ইনক্ৰিজ হৈছে। কাট অফ বাঢ়িব নে কমিব হেতু পিছত চাম। প্ৰথমতে চাই লও লাষ্ট ইয়াৰত কাট অফ কিমান গৈছিল। এটো কাট অফ হল লাষ্ট ইয়াৰ সেকেন্ড কাউন্সেলিংৰ পিছত যেটো কাট অফ হৈছিল হেতু। কাৰণ মপ আপ কাউন্সেলিংৰ সময়ত ক্যাটেগৰি ওয়াইজ কাট অফ বহুত কমিছিল, সেই কাৰণে মপ আপ কাউন্সেলিংৰ কাট অফটো ধৰা নাই। লাষ্ট ইয়াৰ আনৰিজাৰ্ভ ক্যাটেগৰিত কাট অফ আছিল 518 আৰু EWS ক্যাটেগৰিত আছিল 517। EWS আৰু আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাট অফ প্ৰায় সেমে আছিল, এক মাৰ্ক কমিছিল EWS ত। OBC ক্যাটেগৰিৰ কাৰণে কাট অফ আছিল 369। লাষ্ট ইয়াৰ OBC ক্যাটেগৰিৰ কাট অফ কম গৈছিল 2021 ৰ তুলনাত। SC ক্যাটেগৰিৰ কাট অফ গৈছিল 418, ST প্লেন্সৰ আছিল 348 আৰু ST হিলছৰ আছিল 260। সো গোটেইখিনি এনালাইসিস কৰাৰ পিছত এইটো টপিকত আহিছো যে NEET 2023 ৰ BDS এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। আনৰিজাৰ্ভ বা জেনাৰেল ক্যাটেগৰিৰ কাট অফ গৈছিল লাষ্ট ইয়াৰত 518 আৰু এইটো বছৰ প্ৰায় সেমে থাকিব, 2-1 মাৰ্ক কমিব পাৰে বা 2-1 মাৰ্ক বাঢ়িব পাৰে, 515 to 520। EWS ত লাষ্ট ইয়াৰ গৈছিল 517 আৰু এইটো বছৰ অলপ কমিব লাগে 510 ৰ পৰা 515 লৈকে। OBC ত লাষ্ট ইয়াৰ গৈছিল 369 আৰু এইটো বছৰ অলপ বাঢ়িব চাগে 370 to 375। SC ত লাষ্ট ইয়াৰ গৈছিল 418 আৰু এইটো বছৰ 412 ৰ পৰা 416 লৈকে যাব পাৰে। ST প্লেন্সৰ লাষ্ট ইয়াৰ গৈছিল 348 আৰু এইটো বছৰ 345 ৰ পৰা 350 লৈকে যাব পাৰে, প্ৰায় সেমে থাকিব, 2-1 মাৰ্ক কমিব পাৰে 2-1 মাৰ্ক বাঢ়িব পাৰে, ইমানো বেছি ডিফাৰেন্স নাথাকে ST প্লেন্সৰ কাৰণে আৰু জেনাৰেল ক্যাটেগৰিৰ কাৰণে। ST হিলছৰ লাষ্ট ইয়াৰ গৈছিল 260 আৰু এইটো বছৰ 255 to 260 আৰু এইটো হৈছে এক্সপেক্টেড কাট অফ। এইটোৱে যাব যে হেতু নহয়, ইয়াতকে 5 মাৰ্ক কম যাব পাৰে বা বেছিও যাব পাৰে, বাট অলমোস্ট সেমে হ'ব লাগে, ইয়াতকে কম বেছি নহয় চাগে। সো আজি ইমানখিনি আছিল। ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু লেটেষ্ট আপডেট পাবলৈ বা নতুন নতুন ইনফৰমেশ্যন পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।